নমস্কাৰ, মই হৰহিতাই পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভকা পিঠা বনোৱা সহজ পদ্ধতি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মই অতি সহজতে আপোনালোকক বনাই দেখুৱাম এটা ভকা পিঠা। আমি যিটো কেটলি মুখত দি বনাওঁ, সেয়া আজি মই চচত বনাই দেখুৱাম। ভাত ৰন্ধা চচটোতে হৈ যাব ভকা পিঠা। প্ৰথমতে পিঠাগুড়ি, এয়া তিল, নাৰিকল এনেদৰে লৈ ল'লোঁ। এইফালে আছে চেৰিখিনি ধুনীয়াকৈ কুটি লৈছোঁ, আৰু এইফালে আছে পিঠাগুড়ি। ইয়াতে চেনি মিলাই ল'লোঁ। পিঠাটো খাবলৈ সোৱাদ হ'ব, আপোনালোকে নিদিবও পাৰে, নিদিলে। পানী দি এনে ভকা পিঠা যেনেকৈ মাৰে তেনেকৈ মাৰি লওক। গুড়াখিনি জৰজৰীয়া হ'ব লাগিব, চালনীৰে চালি ল'ব। লৈ উঠি এনেই আৰু ভকা পিঠা যেনেকৈ কৰে তেনেকৈয়ে কৰিব পাৰিব, বেলেগ একো নাই। মাত্ৰ এটা এটাকৈ কৰিব নালাগে, এবাৰতে হৈ যাব। এয়া ষ্টিলৰ কাঁহী এখন লৈ ল'লোঁ, তাতে গুড়াখিনি ধুনীয়াকৈ দি দিলোঁ। একেবাৰে জৰজৰীয়া হৈ থাকিব লাগিব গুড়াখিনি, মাখা মাখা হ'লে আৰু ভাল নহ'ব। আৰু তাৰ ওপৰত এয়া ধুনীয়াকৈ চেৰিখিনি সজাই দিলোঁ। চেৰি, তিল এনেকৈ সজাই দিয়াৰ পিছত ধুনীয়া দেখি আৰু তিল সজাই দিলোঁ, চেৰিও দিলোঁ। এনেও কৰি খাব পাৰে সহজতে, কিন্তু এয়া মই দেখাত ভাল দেখিবৰ কাৰণে চেৰি দিলোঁ, তিল দিলোঁ, বাদামো দিব পাৰে আপোনালোকে। মোৰ আজি নাই কাৰণে দিয়া নাই। চাওকচোন কি ধুনীয়া এটা ডিজাইন হৈছে দেখিবলৈ। ঘৰতে বনাই খাব পাৰি এনেদৰে সহজতে। পিঠাগুড়ি থাকিলে, পিঠাগুড়িটো থাকেই আৰু, বা নাথাকিলেও মিক্সিত খুন্দি ল'ব পাৰি। আজিকালি খুব সহজতে পিঠাগুড়ি কৰিব পাৰি। আৰু ইয়াৰ চাওকচোন কি ধুনীয়া এটা ডিজাইন হৈ গ'ল। দেখাতেই কিবা ভাল লাগিছে, বহুত বেছি মৰম লগা হৈছে। এয়া মোৰ গোটেইখিনি দি লোৱা হ'ল। এতিয়া এখন গামোচা লাগিব, এখন চাফা গামোচা। এনেদৰে পিঠাটো বান্ধি লৈ এয়া ভাত ৰন্ধা চচটোতে তুলি দিলোঁ। গামোচাখনে ধুনীয়াকৈ বান্ধি ল'ব লাগিব। লৈ এনেদৰে এতিয়া জুই দি থাকক, অলপ পিছত আহি নমাব পাৰি। এয়া আমাৰ পিঠাটো প্ৰায় হৈ গ'ল। অলপ সময় জুই দিলোঁ, খুব বেছি সময়ো নালাগে। পানীখিনি কিন্তু উতলাই ল'ব লাগিব। এয়া হৈ গ'ল মোৰ পিঠা। একেবাৰতে 10-12 জনে খাব পৰা পিঠা হৈ যায়। এটা এটাকৈ কৰি আৰু কষ্ট কৰি থাকিব নালাগে, বহুত ধুনীয়াকৈ কৰিব পাৰি এবাৰতে। এতিয়া এইটো পিঠা এনেদৰে কেকৰ নিচিনাকৈ কাটি ল'ম। দেখাত আপোনালোকে যি ডিজাইন দিব খোজে সেই ডিজাইনে দিব পাৰে। চাওকচোন কি ধুনীয়া দেখা হৈছে। মই আৰু বেছি ডিজাইন দিয়া নাই, ঘৰতে খাম যিহেতু। এয়া হৈ গ'ল এবাৰতে। এটা এটাকৈ কৰি থকাৰ মুঠেই দৰকাৰ নাই, একেবাৰে হৈ যায়। আৰু ধুনীয়াকৈ ডিজাইন দি কাটি ল'লে আলহীকো দিব পাৰি। এয়া আপোনালোকক অতি সহজতে বনাব পৰা ভকা পিঠা বনাই দেখুৱালোঁ আজি। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। সকলোৱে ভালে থাকক। আজিলৈ এৰিছোঁ।